নো কমেন্ট। ভিডিও ল ছোৱালী এজনী ছোৱালী তাইক দেখা তাইক আজি আমি এইটো ইয়ালৈ যে আহিছিলোঁ, ইয়ালৈ আপোনাৰ এইটো মিজোৰাম হাউচৰ লগত এজি প্লাজা, তাত আপোনাৰ আছে আপোনাৰ চাৰণ ইউনিচেক্স স্পা চেলুন বুলি। সেইটো আপোনাৰ আমি এটা কমপ্লেইনৰ ভিত্তিত আহিছিলোঁ যে তেওঁলোকে কোনো ট্ৰেড লাইচেঞ্চ নোহোৱাকৈ তেওঁলোকে ব্যৱসায় কৰি আছে। এতিয়া আমি প্ৰথম সেইকাৰণে আহিছিলোঁ যে ট্ৰেড লাইচেঞ্চত চেক কৰিম, ট্ৰেড লাইচেঞ্চ যদি আছে তেতিয়াহ'লেতো আমি কৰিব লগা বিশেষ নাথাকিব, আৰু যদি নাই তেতিয়াহ'লে আমি এটা কাম কৰিম যে বিধিগতভাৱে আমি নটিচ দিম বা ফাইন কৰিম, ফাইন কৰি তেওঁলোকক আমি ট্ৰেড লাইচেঞ্চ ল'বলৈ কৈ থৈ যাম। তেওঁলোকক আমি প্ৰথমতে যেতিয়া সুধিলোঁ যে ট্ৰেড লাইচেঞ্চ আছেনে নাই, তেওঁলোকে দেখুৱাব পৰা নাই, মোবাইলত ফোন কৰিছে কাৰো বোলে কিবা কিবি কৰি আছে। তাৰপিছত আমি সুধিলোঁ যে কেবিন আছে নেকি, যে কেবিন নাই বুলি ক'লে। আমাৰ লগত লেডি MCP আছিলে, মিউনিচিপেল পুলিচ, তেখেতসকলে ভিতৰলৈ গ'লোঁ চাবলৈ, চাই পেলাই ক'লে যে ছাৰ হেৰি আছে, কেবিন আছে। তাৰপিছত ময়ো গ'লোঁ তেওঁলোকৰ লগত গৈ পেলাই যেতিয়া আপোনাৰ মানে গ'লোঁ, কেইবাটাও আছে, 6টামান আছে নেকি কেবিন। তাৰ ভিতৰলৈ একদম লাষ্টলৈ গ'লোঁ, লাষ্টৰ পৰা যেতিয়া আকৌ ৰিটাৰ্ণ আহিছোঁ, আহি থাকোঁতে এখন দৰ্জা ছোৱালীজনীয়ে ভিতৰৰ পৰা খুলি দিলে। তাই চাগে গম নাপায় আমি বাহিৰত আছোঁ বুলি। তেতিয়া খুলি দিওঁতে দিছোঁ ভিতৰৰ ছোৱালীজনী, আৰু তাইৰ লগতে আপোনাৰ ল'ৰাটো আছে, ল'ৰাটোৱে আপোনাৰ একো মানে কাপোৰ কানি পিন্ধা নাই, তেনেকৈ আপোনাৰ নিৰ্বস্ত্ৰ হৈ পেলাই সি গা ধুই আছে। গতিকে আপোনাৰ তেনেকৈ যেতিয়া দেখিলোঁ, আমাৰ ফালৰ পৰা ভাঙৰ পুলিচক ইনফৰমেশ্যন দিছোঁ। ময়ো মোৰ ফালৰ পৰা আমাৰ ছিনিয়ৰখিনি অনাৰেবল কমিশ্যনাৰ ছাৰলৈ মেছেজ পঠাইছোঁ, বা আপোনাৰ বাকী ছিনিয়ৰখিনিলৈ। গতিকে সেইটো হিচাপত আমাৰ ফালৰ পৰা আমি ফাইন কৰিম, নটিচ জাৰি কৰিম, আৰু লগতে আমি ভাঙৰ পুলিচক তেখেতসকলক আমি এখন এফআইআৰ দিম। মানে চাওক, আমি গুৱাহাটী মিউনিচিপেল কৰ্প'ৰেশ্যনৰ ফালৰ পৰা আমি ট্ৰেড লাইচেঞ্চটো চেক কৰিব পাৰোঁ, বা আপোনাৰ বিভিন্ন ধৰণৰ আমি নীতি নিয়ম যিখিনি আমাৰ বান্ধা হৈ আছে এটা বিভিন্ন ট্ৰেডৰ ওপৰত, সেই নীতি নিয়মখিনি চলিছে নে আমি চাব পাৰোঁ। কিন্তু কিছুমান কথা আহি যায় যেনে নৈতিকতাৰ বিষয়টোৰ ক্ষেত্ৰত আমি মানে মৰেল পুলিচ নহয়, বা আপোনাৰ আইন কানুন যদি বিৰুদ্ধ কিছুমান কাম কৰি আছে, আমাৰ ৰুলছ এণ্ড ৰেগুলেশ্যনখিনি ফ'ল' নকৰিলে আমি একশ্যন ল'ম আমাৰ নিগমৰ নিয়মৰ ভিতৰত। কিন্তু যিখিনি আপোনাৰ অনৈতিক বা আপোনাৰ ইলিগেল কামখিনি হৈ থাকে, সেইখিনি ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত আমাৰ কৰিব লগা বিশেষ নাথাকে, আমি কৰিব নোৱাৰোঁ। সেইটো ক্ষেত্ৰত আমি আমাৰ পুলিচৰ সহায় লওঁ, আমাৰ অসম পুলিচৰ, তেখেতসকলৰ ফালৰ পৰা মানে ব্যৱস্থা গ্ৰহণ কৰে। নো কমেণ্ট। ডিটেইলছটো হৈছে কি, পাৰ্লাৰখন বন্ধ হৈ আছিলে আজি 2 বছৰ ধৰি বন্ধ হৈ আছিলে। 4 দিন হৈছে, 4 দিন হোৱাৰ পিছতে আজি এনেকুৱা হৈ গ'ল। তেনেকুৱা আমি একোৱে কৰা নাছিলোঁ, জাষ্ট খুলি কিনি নিজৰ চিনাকি মানুহ হিচাপতে মাছাজ কৰি আছিলে, সেইটোৱে দেখা পালে। তেনেকুৱা একো বেয়া কাম চলা নাই, প্ৰফেশ্যনেলি চলি আছিলে। আমি খুলি কিনি চাফা চিকুণ কৰিছোঁহে। ভিডিও ল ছোৱালী এজনী ছোৱালী তাইক দেখা